নমস্কাৰ জনাই পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, বৰ্তমান মোৰো ভালে। আজি ভিডিঅ'টোত চাদৰ দহিনো আমি একেবাৰে কম সময়তে আৰু একেবাৰে সহজভাৱে কিদৰে বান্ধিব পাৰোঁ তাৰ এটা ভিডিঅ' লৈ আহিছোঁ। এয়া মই গুলি লৈছোঁ, ডলি গুলি, আৰু এফালে বেজিত ভৰাবৰ কাৰণে সূতা লৈছোঁ। এয়া দেখিছে বেজিটো মই কেনেদৰে ভৰাই লৈছোঁ, আৰু এতিয়া সূতা দুইডাল ধৰি লৈ ভিডিঅ' দেখুৱাৰ দৰে দুটা গাঁঠি দি দিম। দুটা গাঁঠি দি লোৱা হৈ গ'ল। এতিয়া সূতাখিনি দহি বন্ধা সূতাখিনি এনেদৰে মাজত ৰাখি সেই একেদৰে টানকৈ দুটা গাঁঠি দি ল'ম। গাঁঠি দি এতিয়া বেজিটোৱে দুই পাক দি পিনি এনেদৰে দুটা গাঁঠি দিম। গাঁঠি দি বেজিটো দহি বন্ধা সূতাখিনি মাজেৰে সৰকাই আনিম। ভিডিঅ'টো চাই থাকিলে আপোনালোকে নিশ্চয় বুজি পাব। গোটেই চাদৰখনৰ দহি বন্ধা ভিডিঅ' কৰি দেখুৱাটো সম্ভৱ নহয়, বহুত সময় লাগিব। সেইবাবে মই 4-5টামান চাদৰ দহি বন্ধা দেখুৱাইছোঁ আপোনালোকক। আৰু এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, আজি ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব, আৰু যিসকল মোৰ চেনেলটো নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেদৰে চাদৰ দহি বান্ধিলে খুব কম সময়ৰ ভিতৰতে শেষ কৰিব পৰা যায়, আৰু খুবেই সহজ হয় এনেদৰে বান্ধিবলৈ। ফাইনেলি গোটেই চাদৰখনত দহি বান্ধি শেষ কৰি লোৱা হৈ গ'ল। খুবেই সহজ হয় আৰু খুব কম সময়ৰ ভিতৰতে এনেদৰে বান্ধিব পৰা যায়। এয়া দেখিছে। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ, আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। তেনেহ'লে আজিলৈ বাই।